প্ৰতিক্ৰিয়া মানে সীমান্ত মোৰ ভাইটিৰ নিচিনা প্ৰথম কথা। এতিয়া মই কিনো ক'ম, এতিয়া তাক পাতিছে, সি যদি দায়িত্বভাৰ ভালকৈ চলাই নিব পাৰে, ভাল কাম কৰিব পাৰে, তেতিয়া মানুহে ভাল পাব। কিন্তু ফিল্ম ফ্ৰেটাৰ্নিটি বহুতে অসন্তুষ্ট হৈছে, কাৰণ সীমান্ত ইমান চিনেমাৰ লগত জড়িত মানুহ নহয়, সি গানৰ লগতহে জড়িত। চবেই বিচাৰিছিলে যে এজন অকণমান অভিজ্ঞ চিনেমাৰ লগত জড়িত মানুহক এই বাপটো দিয়া হওক। এতিয়া দিলে যেতিয়া আমিনো কি ক'ম, এতিয়া কথাটো মই ক'বলৈ বেয়া হয়, কিন্তু দিছে যেতিয়া সি ভালকৈ কাম কৰক সেইটোৱে বিচাৰিম। আৰু যাতে ফিল্ম ফ্ৰেটাৰ্নিটি মানুহখিনি অসন্তুষ্ট নহয়, সেইটো সি ভালকৈ চাব লাগিব, সেইটো দায়িত্বভাৰ আছে তাৰ। আৰু মুঠতে চিনেমা ইণ্ডাষ্ট্ৰীৰ কাৰণে ভাল কাম হ'ব লাগে, কাৰণ আমি লাগি আছোঁ ইমান বছৰে, বহুত কষ্ট কৰিলোঁ। চিনেমা ইণ্ডাষ্ট্ৰীটো অকণমান লাহেকৈ উঠি আহোঁতেই কৰোণা আহি পেলাই আকৌ ইণ্ডাষ্ট্ৰীটো বেয়া কৰি পেলালে। এতিয়া আমি আকৌ যুদ্ধ কৰিব লাগিব, কথাটো সেইটো। আৰু সেই যুদ্ধত সীমান্তই হওক, আৰু সি চৰকাৰৰ দায়িত্বভাৰ লৈছে। চৰকাৰৰ দায়িত্ববোধ আছে, আমাৰ মন্ত্ৰীসকল, কালচাৰেল মিনিষ্টাৰ হওক, আমাৰ CM হওক, সকলোৱে যাতে চিনেমা ইণ্ডাষ্ট্ৰীটোক খুব মুকলি চকুৰে ডাঙৰকৈ চায়। এটা 100 বছৰতকৈ বেছি পুৰণা ইণ্ডাষ্ট্ৰী। আমাৰ বহুতো গুৰু দায়িত্ব আছে এই ইণ্ডাষ্ট্ৰীখনৰ প্ৰতি। সেইটো ভুল কথা কৈছে, অসমীয়া চিনেমা নোচোৱাকৈ সি কেনেকৈ অসমীয়া হ'ল, কথাটো হ'ল সেইটো। আৰু সেইটো ক'লে ভুল হ'ব। এতিয়া প্ৰথমবাৰৰ কাৰণে অসমীয়া চিনেমা মই গোটেই ইণ্ডিয়াৰ যিমান মেট্ৰ' চিটিজ আছে চবতে দেখুৱাই দিলোঁ যে অসমীয়া চিনেমা চলাব পাৰি, দিল্লী, বোম্বে, কেলকাতা, পুনে, মাদ্ৰাছ, চব জেগাত। সেইধৰণে প্ৰতিক্ৰিয়া মানে সীমান্ত মোৰ ভাইটিৰ নিচিনা প্ৰথম কথা। এতিয়া মই কিনো ক'ম, এতিয়া তাক পাতিছে, সি যদি দায়িত্বভাৰ ভালকৈ চলাই নিব পাৰে, ভাল কাম কৰিব পাৰে, তেতিয়া মানুহে ভাল পাব। কিন্তু ফিল্ম ফ্ৰেটাৰ্নিটি বহুতে অসন্তুষ্ট হৈছে, কাৰণ সীমান্ত ইমান চিনেমাৰ লগত জড়িত মানুহ নহয়, সি গানৰ লগতহে জড়িত। চবেই বিচাৰিছিলে যে এজন অকণমান অভিজ্ঞ চিনেমাৰ লগত জড়িত মানুহক এই বাপটো দিয়া হওক। এতিয়া দিলে যেতিয়া আমিনো কি ক'ম, এতিয়া কথাটো মই ক'বলৈ বেয়া হয়, কিন্তু দিছে যেতিয়া সি ভালকৈ কাম কৰক সেইটোৱে বিচাৰিম। আৰু যাতে ফিল্ম ফ্ৰেটাৰ্নিটি মানুহখিনি অসন্তুষ্ট নহয়, সেইটো সি ভালকৈ চাব লাগিব, সেইটো দায়িত্বভাৰ আছে তাৰ। আৰু মুঠতে চিনেমা ইণ্ডাষ্ট্ৰীৰ কাৰণে ভাল কাম হ'ব লাগে, কাৰণ আমি লাগি আছোঁ ইমান বছৰে, বহুত কষ্ট কৰিলোঁ। চিনেমা ইণ্ডাষ্ট্ৰীটো অকণমান লাহেকৈ উঠি আহোঁতেই কৰোণা আহি পেলাই আকৌ ইণ্ডাষ্ট্ৰীটো বেয়া কৰি পেলালে। এতিয়া আমি আকৌ যুদ্ধ কৰিব লাগিব, কথাটো সেইটো। আৰু সেই যুদ্ধত সীমান্তই হওক, আৰু সি চৰকাৰৰ দায়িত্বভাৰ লৈছে। চৰকাৰৰ দায়িত্ববোধ আছে, আমাৰ মন্ত্ৰীসকল, কালচাৰেল মিনিষ্টাৰ হওক, আমাৰ CM হওক, সকলোৱে যাতে চিনেমা ইণ্ডাষ্ট্ৰীটোক খুব মুকলি চকুৰে ডাঙৰকৈ চায়। এটা 100 বছৰতকৈ বেছি পুৰণা ইণ্ডাষ্ট্ৰী। আমাৰ বহুতো গুৰু দায়িত্ব আছে এই ইণ্ডাষ্ট্ৰীখনৰ প্ৰতি। সেইটো ভুল কথা কৈছে, অসমীয়া চিনেমা নোচোৱাকৈ সি কেনেকৈ অসমীয়া হ'ল, কথাটো হ'ল সেইটো। আৰু সেইটো ক'লে ভুল হ'ব। এতিয়া প্ৰথমবাৰৰ কাৰণে অসমীয়া চিনেমা মই গোটেই ইণ্ডিয়াৰ যিমান মেট্ৰ' চিটিজ আছে চবতে দেখুৱাই দিলোঁ যে অসমীয়া চিনেমা চলাব পাৰি, দিল্লী, বোম্বে, কেলকাতা, পুনে, মাদ্ৰাছ, চব জেগাত। সেইধৰণে